তো গাইছ মানে মানুহৰ হিংসা চাবিচোন। মই মাত্ৰ কলেজৰ পৰা আহি পাইছোঁ, আহি পাই কিনে মই ঘৰত ভাত চাত খাই কিনে অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ কিনে মই খেলা খেলবা গৈছিলোঁ, এই হাৰ্মফিল্ড দেখছিনে আপোনালোকে? চ' তাতে মই খেলা খেলবা গৈছোঁ। তাৰে পিছত আমাৰ ইয়াতে গাঁৱৰ এটা চলি হাফিজ পঢ়িছে। চ' মই নাম নকওঁ, নাম উল্লেখ নকওঁ। চ' মানে হাফিজ পঢ়িছে, সি খেলবা আছে, মই মানে গৈছোঁ আৰু জাষ্ট। তাৰপিছত বাপেকে ডাইৰেক্ট ডাইৰেক্ট মোক কৈছে তই বোলে 5 ওয়াক্ত নামাজ পঢ়া, আজি এতিয়া কিয় নামাজ পঢ়ি নাযা? আৰে ভাই তাৰ যোনটো চলি হাফিজ পঢ়িছে সেইটো চলি নামাজ পঢ়বি আৰু ইয়াতে ক্ৰিকেট খেল লাগে, হেৰি খেল লাগে, নামাজ পঢ়বি আৰু ইয়াতে খেলা খেল লাগে। মই বেজাতি নকৰোঁ, কাৰণ কিয় মই জানো ধৰ্মৰ হিচাপত ইমান বেয়াকৈ ক'বা নাযাওঁ মই। কিন্তু বেলেগক কোৱাৰ আগতে নিজে হেৰি কৰিব লাগে, নিজৰ চলিটো কেনেকৈ চাবা লাগে। কাৰণ মই ৰঙিয়াৰ পৰাই এতিয়া আৰু আমাৰ 1.5 ঘণ্টাকে ক্লাছ লগতে আমাৰ প্ৰেক্টিকেল আছিল, সেইগিলা কৰি উঠি এই গধূলি মই আহি পাইছোঁ জাষ্ট। ভাত চাত খাই গা চা ধুই এইগিলা কৰি উঠি মই ইয়াতে এনে চাবা গৈছোঁ জাষ্ট। মই খেলছোঁ মিছে নকওঁ, মই খেলবা আৰম্ভ কৰিছিলোঁ আৰু আৰম্ভ কৰোঁতে বাপেক আহি কিনে এইগিলা বকছি। মানে বহুতো কথা আৰু অকল সেন্দৰ বাপেক বুলি নহয়, আৰু বহুতো গাঁৱৰ মানুহ আছে যোনগিলা তাৰমানে হেট কৰে আৰু মানে সঘনাই বকনাই এনে ট্ৰল কৰি দিয়ে। চ' সেইগিলা মানুহৰ পৰা সদায় দূৰত থাকবো, দূৰত থকাটোৱে ভাল। আৰু এনেকুৱা ফাটলামি ফাকিং মেণ্টেলৰ মানুহ পৰা বাচি থাকিব লাগে মোৰ হিচাপত। চ' এতিয়া আজানৰ বেছি বেছি কথা নকওঁ। চ' মানে আৰু ঘৰত যোৱা মানে মোৰ ভিডিঅ' এডিটিং কৰিব আছে। চ' এইগিলা মানুহৰ পৰা বাচি থাকবো, মোৰ ক'ব লগা কথা এইটোৱে।